মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি মই তোমালোকক এটা গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ স্বাগতম জনালোঁ। আজি মই তোমালোকক 2004 চনৰ পৰা 2020 চনলৈকে হাইস্কুল শিক্ষান্ত পৰীক্ষাত অহা সমাৰ্থক শব্দবিলাক দিবলৈ লৈছোঁ। তোমালোকে মনোযোগেৰে সেই শব্দবিলাক লক্ষ্য কৰিবা। প্ৰথমতে চোৱা, পৃথিৱী 2004, 2007 আৰু 2009 চনত আহিছিলে। আৰু মই প্ৰত্যেকটোৰে তোমালোকক 3টা বা 4টাকৈ দিবলৈ যত্ন কৰিছোঁ আৰু বহুতো আছে, হয়তো এইখিনি তোমালোকৰ কাৰণে সহজ হ'ব বুলি এনেদৰে দিলোঁ। গতিকে এতিয়া চোৱা, পৃথিৱী, ধৰা, ধৰণী আৰু ধৰিত্ৰী। মেঘ 2004 চনত আহিছিলে। ডাৱৰ, জলত, জলধৰ। ৰাতি 2004, 2008 চনত আহিছিলে। ৰজনী, নিশা, যামিনী। নদী 2004, 2009, 2015 চনত আহিছিলে। নৈ, তটিনী, তৰংগিনী। কপাল 2005 চনত আহিছিলে। ললাট, কলিক, ভাগ্য। চকু 2005, 2009 আৰু 2015 চনত আহিছিলে। লোচন, নয়ন, নেত্ৰ। হাতী 2005 চনত আহিছিলে। হস্তি, গজ, মাতংগ। আকাশ 2005, 2007, 2010 আৰু 2014 আহিছিলে। গগন, শূন্য, অন্তৰিক্ষ। ৰজা 2008, 2010 চনত আহিছিলে। নৰপাল, নৃপতি, ৰাজা। ব্যথা আৰু আহিছিলে 2013ত, দুখ, বেদনা। কৰুণ 2013ত আহিছিলে। বেজাৰ, দুখ লগা। হৃদয় 2013ত আহিছিলে। অন্তৰ, হিয়া। বৃক্ষ 2011ত, গছ, বিতপী, তৰু। আদিত্য 2011ত, সূৰ্য, বেলি, অৰুণ, ভাস্কৰ, তপন। গতিকে তোমালোকক কেতিয়াবা সূৰ্য বুলিও আহিব পাৰে, কেতিয়াবা বেলি বুলিও দিব পাৰে। গতিকে এই একেখিনিয়ে শব্দ তোমালোকে মনত ৰাখিলেই হ'ল। আকৌ আহিছে সূৰ্য 2012, দিবাকৰ, ভাস্কৰ, দিনমণি। নিশা 2009, 2013ত, ৰাতি, ৰজনী, যামিনী। প্ৰিয়া 2014 চনত, ৰূপ, বস্ত্ৰ। পক্ষী, চৰাই, বিহগ আৰু বিহংগ। পদুম 2015, 2018ত আহিছিলে। পদ্ম, পংকজ, কমল, শতদল আৰু শতপত্ৰ। জুই 2015, 2016ত আহিছিলে। অগ্নি, বহ্নি, সূতাখন। নিপুণ 2016ত আহিছিলে। পাৰ্গত, পৰিপক্ক, পাকৈ। গছ 2016, 2018ত আহিছিলে। বৃক্ষ, বিতপী, তৰু। ঘাঁহ, তৃণ, বন। এইটো 2018ত আহিছিলে। তৰংগ 2019ত আহিছিলে। ঢৌ, লহৰ, উৰ্মি, হিল্লোল। কুসুম 2019ত আহিছিলে। ফুল, পুষ্প, কেতিয়াবা ফুল বুলিও আহে। মুখ 2020 চনত আহিছিল। বদন, আনন্দ, আস্য আৰু মুখাকৃতি। স্বামী 2020ত আহিছিলে। পতি, নাথ, গিৰি, গৃহস্থ। ধৰা 2014ত আহিছিলে। এইটো পৃথিৱী বুলি আগতেও আহিছে। গতিকে তোমালোকে শব্দবিলাক মনত ৰাখিবা। পৃথিৱী, ধৰণী, ধৰিত্ৰী, কেতিয়াবা ধৰিত্ৰী বুলিও আহিব পাৰে। অগ্নি 2014ত আহিছিলে। জুই, বহ্নি, সূতাখন, কেতিয়াবা জুই বুলিও আহিব পাৰে। ঘৰ 2015ত আহিছিলে। গৃহ, ভৱন, আলয়। আসমান 2016ত আহিছিলে। আকাশ, গগন, শূন্য। বিতপী 2016ত আহিছিলে। গছ, বৃক্ষ, তৰু। হাত 2016ত আহিছিলে। হস্ত, কৰ আৰু ভুজ। বতাহ 2016ত আহিছিলে। বায়ু, পৱন, সমীৰ। ধৱল 2017ত আহিছিলে। বগা, শুকুলা, শুভ্ৰ। বাৰিধি 2017ত আহিছিলে। সাগৰ, সমুদ্ৰ, জলধি। সমীৰ 2017ত আহিছিলে। বতাহ, বায়ু, পৱন। ছাত্ৰ-ছাত্ৰীসকল, তোমালোকে মন কৰিলানে বাৰু? একেখিনি শব্দকে কেতিয়াবা উলট পালটকৈ দিব পাৰে। গতিকে তোমালোকে এই শব্দবোৰ মনত ৰাখিবা আৰু মনোযোগেৰে তোমালোকে মনত ৰাখিবলৈ যত্ন কৰিবা আৰু পৰীক্ষাত আহিলে বৰ সুন্দৰকৈ বানান ভুল নোহোৱাকৈ লিখিবলৈ যত্ন কৰিবা। আজিৰ ভিডিঅ'টো ইমানতে সামৰোঁ। পুনৰ তোমালোকলৈ আকৌ নতুন এটা ভিডিঅ' লৈ আহিম। ধন্যবাদ।